Hello everyone, একদম চেহাৰা দেখি গম পাইছে গা যথেষ্ট বেয়া আকৌ গা বেয়া কৰি দিলে একদম দুৰ্বল হৈ গলো অকস্মাতে তো আজি মোৰ প্ৰথমটো ইউটিউবৰ পেমেন্ট সোমাইছে ভাল লাগিছে আগতেও কৈছো যদিও স্যালাৰি পেমেন্ট মাহে মাহে সোমাই কিন্তু সেইটো পেমেন্টৰ যেটো মানে এইটোৰ মাদকতা বেলেগ এইটোৰ মাদকতা বেলেগ এইটোৰ সম্পূৰ্ণ বেলেগ আৰু মা আহিছে মংগলদৈ গতিকে ভাবিছো যেহেতু পইচা সোমাইছে মই মাংস লৈ আহিছো আৰু এয়া মাংস বনাই আছো চকু দেখিছেনে পুৰা চৰ্দি লাগে অৱস্থা বেয়া চেহাৰা দেখি গমেই পাইছে কিন্তু ভিডিঅ' চিডিঅ' আপলোডে কৰিব পৰা নাই বহুত ভিডিঅ' বনাই থৈ দিয়া আছে আপলোড কৰিব পৰা নাই লাহে লাহে আপলোড কৰি থাকিম এটা ভাবিলো পটকে খবৰটো দি লওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ তেনেহ'লে বলক আজিৰ ভিডিঅ'টো লাইক স্বাগতম জনাইছো যদিও স্বাগতম জনাইছো কিমানখিনি কণ্টিনিউ কৰিব পাৰোঁ নাজানো নে জাম্প মাৰিয়ে যাওঁ সেইটোও ক'ব নোৱাৰিছোঁ কাৰণ মোৰ দেহা বেয়া থাকিলে মই ভিডিঅ' কৰিব নোৱাৰোঁ একদমেই নোৱাৰোঁ আৰু এতিয়া বনাই আছোঁ বনাই মেলি লওঁ সদায় সদায়নো কি একেটা বনোৱাকৈ দেখাই থাকিম গতিকে বনাই মেলি লওঁ আৰু কথা ক'ব পৰা নাই মই ইমান চৰ্দি তাই শুলে তাই খুৱাই ৰাখিছোঁ বিৰাট বদমাছ হৈছে এতিয়া তাই খুৱাই ৰাখিছোঁ ইউটিউবৰ পেমেণ্টেৰে এইটো ল'লোঁ ভাড়া ঘৰ কৈছে কান্দি আছে এইপিনে আমাৰ থ'ব জেগা নাই এইটো এনে বাহিৰৰ ৰুমটো যোনটো আমাৰ ড্ৰয়িং ৰুম হিচাপত কৰিছোঁ এতিয়া ভাড়া ঘৰত বস্তু গোটাই গোটাই আমাৰ থ'ব জেগা নাইকিয়া হৈছে মই কৈছিলোঁ ন চব এক্সট্ৰা লৈ এতিয়া এইটো ৰুমৰ এইখিনি খালী আছিল এইখিনিও ব্লক হৈ গ'ল পূৰা কিবা কান্দিয়ে আছে মহৰ উৎপাদত আঁঠুৱা টানি থ'ব লাগে মই হাঁহি দিম এই কেমেৰা দেখিলে নাহাঁহে বদমাছি এতিয়া নাহাঁহে এতিয়া কথাও নকয় তাই আৰু মই জাম্প মাৰি কৈছিলোঁ ন তো আৰু ডাইৰেক্টলি জাম্প মাৰিছোঁ আজি এতিয়া গৈ আছোঁ কিবা মিছপুৰ নামত যে অংগনবাদীৰ পৰা যে কিবা একাউণ্ট খুলিব লাগে পাণবজাৰ মেঘদূত ভৱনত গৈ আছোঁ কিবা নাজানো ছোৱালীজন মোলৈ 5,000কৈ দিয়ে নেকি কিবা তাৰে আশা বাইদেউৰ অংগনবাদী কৰ্মীয়ে ফোন কৰিছে বাইদেৱে তো এইটো খুলি আহোঁ আৰু লগতে অকণমান ফেঞ্চি সোমাম চাগে সেইপিনে ইভিনিং ডিউটিও আছে তো চাই লওঁ কি হয় যদি সোমাওঁ দেখা পাম মানে দেখুৱাব পাৰিম জেৰক্স কৰিব লগা আছিলে তাতে কৰি আহিলোঁ আমাৰ তাতে কাৰণ ওচৰতে তাতে বা ওচৰত দোকান আছিলে নাই বা থাকিলেও ক'ত চিনি নাপাওঁ সেইকাৰণে ইমান ৰ'দত গৈ থাকিব নোৱাৰি আৰু মানে দুইটাই কৈ আহি আছোঁ যে বিয়াৰ টাইমত যে দুইটাই এনেকৈ বজাৰ কৰিব আহিছিলোঁ আৰু আজি বহুত দিনৰ মূৰত এনেকৈ মানে ওলাই আহিছোঁ আৰু বাইকত এতিয়া মানে কি বাইকত তেনেকৈ অহা যোৱা নহয় মানে ঘূৰিব অহা নহয়েই ওচৰে পাজৰে গ'লে সেইটো বেলেগ কথা আৰু তেওঁ কৈছে যে গৰমৰ দিনত যদিও ৰ'দ বাইকত বেছি আৰাম ট্ৰেফিক নাথাকে মানে ট্ৰেফিকৰ কাৰণে বাইকত বেছি ভাল আৰু ট্ৰেফিকৰ মাজে হ'লেও যাব পাৰি কিন্তু গাড়ীখন লৈ আহিলে পূৰা বজি থাকিব লাগে আটকি থাকিব লাগে আৰু বহুত টাইম লাগে বাইকত ভাল মানে হয় বাৰু কথাটো আৰু এইখন বাইকতে আমি বিয়াৰ সম্পূৰ্ণ বজাৰ কৰিছিলোঁ দুখন বিয়া মানে মোৰ বিয়া এওঁৰ বিয়া দুইখন ঘৰৰ সম্পূৰ্ণ বিয়াৰ বজাৰ চাব অহাৰ পৰা মান ধৰাৰ কাপোৰৰ পৰা কোৰ্ট মেৰেজৰ চেৰেমনি চবৰে সম্পূৰ্ণ বজাৰ তেখেতসকলৰ আমাৰ এই বাইকখনতে কৰা সেয়াই কৈ আহি আছোঁ অলপ এতিয়া আজি মানে শনিবাৰ পাওঁ নে নেপাওঁ ঠিক নাই কাৰণ অলৰেডি এতিয়া 2টা বাজিবৰ হ'লে চাগে হয় ন আজি চেটাৰডে যিহেতু গতিকে নাপামে চাগে তথাপি যাই লওঁ নাপালেও আহোঁতে ফেঞ্চি সোমাই দিম কাৰণ মাহঁতৰ কাৰণে মোৰ কাৰণে তোমাৰ কাৰণে মানে নাইকি মোৰ কাৰণে এয়া পালোঁ ইমান দাম আছিলে এইখিনি ধূলি এতিয়া ভাবিছোঁ সেই মানে ফোন আহিছে এইখিনি বোলে বহুত ভিৰ তাৰ আগত ভাবিছোঁ সমানটো ঘৰত খাই লওঁ ৰখি এতিয়া বাজিছে 4টা মই কৈছিলোঁ মোৰ ডিউটি আছে সেই আৰু 3-4জন আছে
তাৰপিছত মানে ইয়াত 4:30 হৈ যাব আৰু লাষ্ট ময়ে আছিলোঁ আৰু আজি আমাৰ এইকেইটা কৰি দিব এতিয়া যিমান আহিছে ফ্ৰী গৈ আছে তো ঘৰ যাই পেলাই 5টা বাজিব 5টা মানত ভাতটো খাই ডিউটিলৈকে দৌৰিব লাগিব গতিকে বজাৰ আজি নহয় কাইলৈ গণেশগুৰিতে কৰি ল'ম কাইলৈ ছানডে আছে মোৰ অফ আছে ভাইটিৰ লগতে কৰি ল'ম এওঁ আকৌ এতিয়া ইয়াৰ পৰা গৈ ৰাতি যোৰহাট যাব কাইলৈ শ্বুটিং আছে মানে কি ৰাতিকে যাব আৰু পুৱা যাই চাগে যাই পায় আৰু পুৱা কেতিয়াবা খোৱা 5টা মানত গৈ পাই এই অকণমান ৰেষ্ট কৰি আকৌ কোনো যাব লগাই হয় তেওঁৰো আজি কষ্ট হ'ল মোৰ কাৰণে নহ'লেতো এতিয়াই গ'ল হয় অকস্মাত মানে কি খবৰ আহিল এনেকৈ একাউণ্ট খুলিব লাগে সেইকাৰণে কথা বেয়াকৈ আহিব লগা হ'ল আৰু সেইপিনে ছোৱালীকো লগ পোৱা নাই তেতিয়াৰ পৰা গৈও মই ডিউটিয়ে যাব লাগিব তাইক লগেই নাপাম মোকতো ভালো লাগি থকা নাই উপায় নাই সেইখিনি হ'লে কিবা যাওঁ আৰু কিবা এটা খাই বিৰাট কিবা এটা চিম্পল খাই দিম আৰু মই আহি পালোঁ আৰু এওঁ যাব ওলাইছে যোৰহাট কৈছিলোঁ যে আজি বজাৰ কৰা নহ'ল তেতিয়া ক'লোঁ ন আজি বজাৰ কৰা একেবাৰে নহ'ল বহুত বেছি দেৰি হৈ গ'ল কাৰণ মই তেতিয়া ক'লোঁ বাহিৰে বাহিৰে আহিব অলপ ক'লোঁ চাগে ন অঁ কৈছোঁ মই নিজে পাহৰিছোঁ আগৰ ক্লিপ লৈছোঁনে নাই বাহিৰে বাহিৰে মই ডিউটি কৰিলোঁ আৰু তাতেই টিফিন দি আহিছে মোক ইমান ভোক লাগিছিলে আৰু এইটো দেখাইছিলোঁ ন যোৱাকালি ফাৰ্ষ্ট ইউটিউবৰ পে'মেণ্টেৰে লৈছোঁ এইটো মিছ কৰোঁ বাপেকৰ কাৰণে এতিয়া মানে এইটো ঘৰ হৈ থকা নাই আৰু পূৰা একদম হাঁহৰ বাঁহ পাৰৰ বাঁহ পূৰা একদম এনেকুৱা চব আছে মানে ঘৰত একদম মেচি হৈ আছে কাৰণ ভাড়া ঘৰত ইমান বস্তু ৰাখিব নোৱাৰে গতিকে পূৰা ৰাখি থৈ দিছোঁ আৰু এখেত যাব ওলাইছে ভাত দিছোঁ ভাত খাই আছে 9:15 গাড়ী আছে গতিকে যাব ভাত তাত মাৰ পৰা ৰেডি কৰি থৈ দিছোঁ আমি দেৰিকৈ খাম মইতো গধূলিয়ে খাইছোঁ ভাইটো আহি পোৱা নাই এতিয়া এইবিলাক কাপোৰ ধুই কেনে আনি থৈ দিছে এইবিলাক জাপিব লাগিব তাৰপিছত এইখন দেখিছেনে তাই মিছ কৰি এইখন ক'ত উঠাই থৈ দিছোঁ জেগা নাই মানে সেইপিনে এইখন বিচনাত ঢেৰ কাপোৰ আছে এখেতৰ সেইবিলাক ইয়াত ভৰাব লাগিব গতিকে সেইবিলাক মই তাড়াতাড়ি কৰিলোঁ এতিয়া ভিডিঅ' কৰি থাকিলে সময় নহ'ব সেইবিলাক কৰি আজি ৰাতিৰ ক্লিপ লোৱা চাগে নহ'ব নাজানো কি কৰোঁ মোৰতো জাম্প মাৰাই যায় ভিডিঅ'বিলাকত সেইকাৰণে চাগে আপোনালোকে চাই ভাল নাপায় চাই লওঁ যদি নহয় কাইলৈ ৰাতিপুৱা লগ পাম এয়া নেক্সট ডে মৰ্ণিং আমাৰ মিস্কুৰ পাৰ্চেল আহি গৈছে তোমাৰ পাৰ্চেল আহি গৈছে হে ক'লোঁ ৰ'ব মোৰ সম্ভৱত হাগিছ আৰু ৱাইপছ মই নিজে পাহৰিছোঁ কি দিছিলোঁ এয়া হয় এয়া দোকানৰ পৰা কিনিলে মানে কি বেছি লছ খাই যাওঁ মই এইকেইদিন দোকানৰ পৰা লৈ আছোঁ তাই পেম্পাৰ্ছ সেইটো নাছিলে আৰু খাই দিলে আহি গ'ল ময়ো গা পা ধুই ৰেডি আৰু কিবা এটা দেখাম বুলি আহিলোঁ মানে যোৱাকালিতো বজাৰ যোৱা নহ'ল ভাইটিয়ে আজি অকলে ওচৰত থকা ষ্টাইল বজাৰৰ শ্ব'ৰুমটোলৈ গৈ তাহাঁতৰ কাৰণে টি চাৰ্ট লৈ আহিলে আৰু কালেকশ্যনবিলাক বিৰাট ধুনীয়া তাৰে মই নাজানো ল'ৰা মানুহৰ কালেকশ্যনখিনি বহুত ধুনীয়া আৰু বহুত এফৰ্ডেবল হয় মানে বহুত মানে কি চবেই ল'ব পাৰে আৰু ধনী দুখীয়া বুলি একো নাই আপোনাৰ চবেই ল'ব পাৰে সেইকাৰণে মই তাৰ কালেকশ্যনখিনি বিৰাট ভাল পাওঁ আমাৰ দৰে মানুহৰ কাৰণেতো বিৰাটেই ভাল আপোনাৰ পচন্দ হয় দামটোও বহুত বেছি নহয় মিলি যায় সেইকাৰণে তো ভাবিছোঁ কালেকশ্যন কেইটা কেনেকুৱানো আহিছে দেখাওঁ অহাকালি যে ঈদ আছে তো হয়তো ঈদ বিহু একেলগে পৰিছে যে সেইকাৰণে দেখাই মাৰিবহি মোক জাপি থৈ দিছে এইটো আনিছে ভিনদেউকৰ কাৰণে এইটো মোৰ বিৰাট ভাল লাগিছে কেমেৰাত কালাৰটো কেনে আহিছে নাজানো এনেকুৱা গ্ৰীণ টাইপৰ অকণমান আৰু হোৱাইটত এয়া কলাৰত হোৱাইটত বৰ্ডাৰ আছে হাততো এইটো বৰ্ডাৰ আছে আৰু এইটো হৈছে 249 ই ভিনিয়েকক দিছে মই প্ৰাইচবিলাক কৈ দিছোঁ বাৰু একো নাই ভিনিয়েকক বিহুত দিছে আৰু সি আনিছে এইটো 249 এইটো তাৰ কাৰণে আৰু এইটো চাওকচোন গেঞ্জিটো কি কিউট কালাৰটো কি মজা লেভেণ্ডাৰ কালাৰ মই আজি মানে যাম তাৰ লগত গধূলি গ'লে ময়ো এনেকুৱা গেঞ্জি আনিম মই মানে এখেতক দিব বিহুত এনেকুৱা ধৰণৰ গেঞ্জি হাফ পেণ্টবিলাক 130 টকা গেঞ্জিটো 200 টি চাৰ্টটো সেয়া টি চাৰ্ট দুটা 500 249 আৰু হাফ পেণ্ট দুটা 130 এটা আৰু এইটো এটা 130 বিৰাট ধুনীয়া আৰু গেঞ্জিটো 200 মুঠতে 1000 টকাৰ 960 1000 টকাৰ গোটেইখিনি আহি গৈছে ভালে আহিছে বহুত বেছিও নহয় বহুত কমো নহয়
কাৰণ বহুত বেছি কমত আপোনাৰ কোৱালিটি ভাল নাপাব আৰু এইটোৰ কোৱালিটিটো বিৰাট ধুনীয়া সেইকাৰণে কৈছোঁ কোৱালিটি চাই কেনে দামটো বহুত বেছি ধুনীয়া হয় আপোনালোকে যাব পাৰে ওচৰত থকা ষ্টাইল বজাৰৰ শ্ব'ৰুমলৈকে মই কোনো প্ৰমোশ্যন নাই কৰা সঁচাকৈ জেনুৱেনলি ভাল অনেষ্ট ৰিভিউ দিছোঁ যিটো ভাল সেইটো ভাল বুলি ক'ব লাগিব আৰু আমি প্ৰায়বিলাক সচৰাচৰ মই ষ্টাইল বজাৰৰ পৰাই আনো আগৰ চাগে এটা ব্লগত মই কৈছোঁ কি নাই মই নাজানো আগৰ এটা ব্লগত কৈছিলোঁ চাগে মই এইকেইদিন বহুত দিন ব্লগ দিয়া আপলোড কৰা নাই নহয় বাহঁতৰ লগত গৈছিলোঁ মানে বাহঁতৰ বজাৰ কৰিব গৈছিলোঁ মই মানে টিকলি কেইটা কিবা আনি দিছিলোঁ তো টিকলিহঁতৰ 3টা টিকলিৰ কাৰণে 3যোৰ কাপোৰ আৰু বাৰ কাৰণে এযোৰ আৰু মোৰ কাৰণে এনেকৈ গোটেই কেইটাৰ বজাৰ কৰি লৈ আহিছিলোঁ তেতিয়াও ভালেই লাগিছিলে মানে 600 মানত আপুনি ধুনীয়া ড্ৰেছ পাই যায় 500-600 ধুনীয়া ধুনীয়া ড্ৰেছ পাই যায় মোৰে চকুত আহিছে সেই টপলাটো কি ভাবি আছে চাগে ন একচুৱেলি মিচকো জন্ম হোৱাৰে পৰা তাত সৰিয়হ কিবা জালৰ গুটি কিবা গুটি বগৰী কাটা কিবা সেই টপলাটোত সেই ব্লেক কিবা কলাত হোৱাত বুলি বান্ধি থ'ব লাগে নাজানো বান্ধি থৈ দিছোঁ তেনেকৈ আছে জন্মৰ পৰাই এতিয়া গুচাই দিয়াই নাই দেখাত বেয়া দেখি কিন্তু উপায় নাই যিহেতু সেইখিনি লগা বস্তু কিবা জাল গোটেই কলাত হোৱাত পেলাই বান্ধি থৰিব লাগে তেনেকৈ বান্ধি থৈ দিছোঁ কাৰণ সুধিব পাৰে সেইটো মোৰে চকুত পৰে ভিডিঅ'টো কৰিলে সেনেকৈ থাকে মানুহে বা কি ভাবিব ক'ব চাচোন ঘৰটো কেনেকৈ থৈ দিছে তো বাৰু সেনেকৈ ষ্টাইল বজাৰ যাব পাৰে ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে ময়ো এতিয়া গধূলি যাম কাৰণ ময়োতো বিহুৱান দিব লাগিব বিহুত গোটেইকেইটাক ভাইটিৰ কাৰণেও কিবা আনিম এখেতৰ কাৰণেও মই কিবা আনিম মিস্কুৰ কাৰণে কিবা আনিম আৰু মোমায়েকে মিস্কুৰ কাৰণে নানিলে মোৰ লগত গৈহে আনিব কাৰণ সি চইচ নাজানে যে বাচ্ছাৰ সি কৈছে তোৰ লগত গৈ আনিম এতিয়া গধূলি যেতিয়া যাম তেতিয়া দেখাম আৰু এতিয়া আজি আকৌ বনাম মাংস পোলাও আমি মানে মাংস থাকিলে এতিয়া পোলাওটোৱে আমাৰ মানে ভাল লগা হৈ গৈছে যদি পাৰোঁ দেখাম দিয়ক যদি নোৱাৰোঁ নেদেখাওঁ মানে মই বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ ভিডিঅ'টো চাই লওক এয়া মাংস আৰু পোলাওটো হৈ গৈছে খাবৰ টাইমত দেখাম বাৰু এয়া পোলাও ৰেডি সেইপিনে মাংসও হৈ গৈছে এতিয়া তাড়াতাড়ি খাওঁ এয়া ফাইনেলি ৰেডি আৰু এতিয়া আহিছোঁ গণেশগুৰি মই যে কৈছিলোঁ বজাৰ কৰিব ভাইটিৰো মই আহিছোঁ হা অঁ লওঁ হাতত লৈ থাক খাব একো নহয় কি হ'ব এখন মোনা আনিছোঁ মানে কাপোৰৰে হয় ইমান ধুনীয়া কি এইখনো হাতত ল'বলৈ আছ কৰে কি যে হ'ব ইয়াৰ লগত নাস্তা খাই আৰু মই আহিছোঁ বেডী মাৰ্কেট গণেশগুৰি বেডী মাৰ্কেটত সোমায়ে লেফ্ট ছাইডৰ দোকানখনত এই যে মোৰ পিছপিনে বহি থকা বৰ্তাজন দেখিছে তেখেতক নাজানো তেখেতৰ লগত এটা এতিয়া মোৰ ঘৰুৱা বণ্ডিং এটা আহি গৈছে মানে মই বিয়াৰ যিমানখিনি খুচুৰা বজাৰ কৰিছোঁ ধৰক মান ধৰাৰ কাৰণে চাদৰ চাৰ্ট তাৰপিছত এই বাচ্ছাৰ ড্ৰেছ তাৰপিছত চাদৰ ইভেন চাদৰ মেখেলা যিখিনি আছে হ'লচেলত ব্লাউজ মোৰ পেটিকোট আণ্ডাৰৱেৰ এইবিলাক যিমানখিনি আছে চব মই এখেতৰ পৰা লৈছোঁ মানে বিয়াখনৰ সম্পূৰ্ণ খুচুৰা বজাৰখিনি মই ইয়াৰ পৰা লৈছোঁ ইভেন মান ধৰাৰো বহুত কেইখিনি মই লৈছোঁ তো এতিয়াও বিহু পূজা এনেকৈ নাইটি লাগিলে এইবিলাক মই লওঁ আজিও মই বহুতখিনি কিবাখিনি ল'লোঁ ব্লাউজ ল'লোঁ মাৰ কাৰণে পেটিকোট ল'লোঁ মঙলদৈ মাৰ কাৰণে নাইটি ল'লোঁ নলবাৰী মাৰ কাৰণে নাইটি ল'লোঁ মোৰ কাৰণে নাইটি ল'লোঁ তেনেকৈ ভাইটিক এটা ট্ৰেক দিলোঁ ট্ৰেকছো দিলোঁ তাৰপিছত এখেতৰ কাৰণে পাপাৰ কাৰণে অকণমান আৰু মানে কি আৰু সেয়া গেঞ্জি তেনেকুৱা টাইপৰ বস্তুবিলাক ল'লোঁ তো এই ভাইটিৰ কাৰণে আৰু কালি আৰু বজাৰৰ পৰা আহি কণ্টিনিউ নকৰিলোঁ সোনকালে আহি পালোঁ তাইও কান্দিলে আৰু এই বেছি বস্তু অনা নাই মানে বেছি বস্তু মানে সৰু সুৰা গোটেইখিনি বস্তু আনিছোঁ মই যে কৈছিলোঁ নাইটি সেটি এনেকৈ তেনেকৈ আৰু গোটেইখিনি 3000 মান গ'ল গতিকে এইখিনি দেখাবলগীয়া বস্তু নহয় আৰু এতিয়া ক্লজিংটো লৈ লওঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈছে সেইকাৰণে একদম ভিডিঅ'টো শেষলৈকে আহিছোঁ আৰু আজিৰ পৰা পূৰা কণ্টিনিউ ব্লগবিলাক আপলোড কৰিম বহুত দিন মাজতে একমাহ পূৰা গেপ হৈ গৈছে অৰ্থাৎ আপোনালোকে গম পাব যোনে চাই আছে ভিডিঅ' য'ৰ পৰা মই মানে মাজতে একমাহ গেপ থাকি যিদিনৰ পৰা নতুনকৈ ব্লগ আপলোড কৰিছোঁ সেইদিনা গম পাব যে সেই দিনটো আজি আছিলে কাৰণ এইটো ভিডিঅ' যোৱালৈকে দেৰি আছে আগত বহুতকেইটা ব্লগ দিব লাগিব গতিকে আহিছোঁ আজিলৈকে আজিৰ পৰা আৰু পাই থাকিব নতুন নতুন ডেইলিৰ আপডেটবিলাক তো তেনেহ'লে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'বিলাক ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আহিছোঁ আজিলৈকে তামোল দাদা